বুধিয়ক বীৰবল। ডেকাকালত আকবৰে চিকাৰ কৰি বৰ ভাল পাইছিল। চিকাৰলৈ গ'লে সদায় লগত বীৰবলক নিছিল। পিছে সম্ৰাটৰ এই কাৰ্য বীৰবলে পেটে পেটে ভাল নাপাইছিল। কাৰণ অৱসৰ বিনোদনৰ বাবে এনেদৰে চিকাৰ কৰিলে অৰণ্যৰ পশুপক্ষী দিনক দিনে কমি যাব। কিন্তু এই কথা তেওঁ সম্ৰাটক পোনে পোনে ক'লে সম্ৰাট বিতুষ্ট হ'ব বুলি ভয় কৰিছিল। এদিন চিকাৰলৈ যাওঁতে দুয়ো ভাগৰ পলুৱাবলৈ এজোপা গছৰ তলত জিৰাইছিল। তেওঁলোকে যিজোপা গছৰ তলত বহিছিল সেই গছজোপাৰ ডালত পৰি দুটা ফেঁচাই কুৰুলিয়াই আছিল। এনেহেন লাগিছিল যেন সিহঁতে কথা পাতি আছে। তাকে দেখি আকবৰে বীৰবলক সুধিলে, বীৰবল, তুমিতো পশুপক্ষীৰ মাত বুজি পোৱা, কোৱাচোন এই ফেঁচা দুটাই কি কথা পাতি আছে? সুবিধা পাই বীৰবলে অতি মনোযোগেৰে ফেঁচা দুটাৰ কথোপকথন শুনাৰ ভাও জুৰিলে। কিছুপৰ এনেদৰে শুনি থাকি তেওঁ ক'বলৈ ধৰিলে, জাহাপানা, ফেঁচা দুটা দুখন অৰণ্যৰ ৰজা। সিহঁতে দুয়োৰে সন্তানৰ মাজত বিয়া পতাৰ কথা আলোচনা কৰি আছে। ৰাজকোঁৱৰৰ পিতাকে সুধিছে যে বন্য সমাজৰ প্ৰচলিত নিয়ম অনুসৰি ৰাজকন্যাৰ লগত এনে 40খন অৰণ্য দিব পৰা যাবনে, য'ত এটাও পশুপক্ষী নাই? উত্তৰত ৰাজকন্যাৰ পিতাকে ক'লে যে আজিৰ তাৰিখত 25খন মানেহে তেনে অৰণ্য দিব পৰা যাব। বিচৰা মতে দিবলৈ হ'লে আৰু 2 মাহমান অপেক্ষা কৰিব লাগিব হেনো। তেতিয়া আকবৰে বীৰবলক সুধিলে, পাত্ৰীৰ পিতৃয়ে 2 মাহ সময় কিয় বিচাৰিছে? ইফালে ফেঁচা দুটাৰ কলৰৱ বাঢ়ি গৈছে। বীৰবলে পুনৰ কাণ থিয় কৰি কিছু সময় শুনাৰ পাছত ক'লে, জাহাপানা, পাত্ৰীৰ পিতৃয়ে কৈছে যদি 2 মাহ সময় অপেক্ষা কৰে তেনেহ'লে 40খন কিয় 50খনতকৈ অধিক জীৱ জন্তুহীন অৰণ্য দিব পাৰিব। আকবৰে আচৰিত হৈ সুধিলে, কি কাৰণে সি বাৰু তেনেদৰে বুকু ডাঠি ক'ব পাৰিছে? বীৰবলে ক'লে, কাৰণ সি অনুমান কৰিছে যে অহা 2 মাহ যদি এই হাৰত সম্ৰাটে চিকাৰ কৰি থাকে তেনেহ'লে আৰু 20-30খন হাবিৰ পশুপক্ষী নিশেষ হ'ব। তেতিয়া দৰাপক্ষক পশুপক্ষীহীন অৰণ্য দিবলৈ অসুবিধা নহ'ব। বীৰবলৰ কথাখিনিৰ তাৎপৰ্য এইবাৰহে আকবৰে হাড়ে হিমজুৱে বুজিলে। তেওঁ গমিপতি চাই উপলব্ধি কৰিলে যে চিকাৰ কৰি থাকিলে অৰণ্যত পশুপক্ষী নাথাকিব। সেয়ে বীৰবলক ক'লে, আমাৰ আজিৰ অৰণ্য ভ্ৰমণ বৰ ফলপ্ৰসূ হ'ল আৰু ভৱিষ্যতে চিকাৰ কৰাৰ হেঁপাহো মোৰ নাইকিয়া হ'ল। গতিকে ব'লা ৰাজপ্ৰসাদলৈ উভতি যাওঁ।